চন্দন গোস্বামীৰ কবিতা এখন চোতাল নথকা মানুহৰ প্ৰতি। চোতাল নথকা মানুহৰ এজোপা শেৱালি নাথাকে, ধানৰ ডাঙৰি নাথাকে, আকাশত তৰাও নাথাকে। চোতাল নাথাকিলে নিশ্চয় ঢেঁকীও নাথাকিব, নাথাকিব ওকণি চোৱা দুজনী তিৰোতা। চোতালত বহি বুঢ়ীয়াৰ সাধুও নুশুনিব, কল্পনা নাথাকিব, নাথাকিব সপোন। চোতাল নাথাকিলে ঘৰচিৰিকাৰ জাকটোও নাহিব, নাহিব কপৌ শালিকাবোৰ, লানি লানি পৰুৱাবোৰ, বৰষুণৰ টোপালবোৰ গাত লৈ অহা কেঁচুবোৰ। চোতাল নাথাকিলে আহিব জানো? চোতালত ৰৈ পদূলিলৈ চাই থকা ছোৱালীবোৰ ক'ত ৰৈ থাকিব? এই মানুহবোৰে এফালৰ পৰা বহুত হেৰুৱাই আহিছে। হেৰুৱাইছে বিলবোৰ, তামোলৰ বাৰীখন, নেমু গছজোপা, তিতাফুলৰ কলিজা, কৰজা টেঙা, লেটেকু পনিয়ল ভৰি থকা বাৰীবোৰ, এৰাবাৰীৰ মাজৰ কেতেকীজোপা, গাঁওবোৰ, তাঁতশালখন, বিয়াৰ ৰভাখন। চোতাল নথকাটো নিশ্চয় আধুনিক মানুহৰ চিন।